হাগ্রামা মহিলারী জিন্দাবাদ হিমন্ত বিশ্ব শর্মা জিন্দাবাদ হিমন্ত বিশ্ব শর্মা জিন্দাবাদ হাগ্রামা মহিলারী জিন্দাবাদ চরণ বড়ো জিন্দাবাদ চরণ বড়ো আঁচনিবোৰ দিলোঁ আৰু যথেষ্ট উন্নয়নমূলক কাম আমাৰ চৰণ বৰৰ জৰিয়তে হৈছে তো সেইকাৰণে ৰাইজ মাত্ৰ 9 তাৰিখৰ কাৰণে মানে বাট চাই আছে। সেই 9 তাৰিখত আমি আমাৰ ৰাইজে শিল ঢোল ভাঙি আহিব আৰু আমাৰ BPFক নাঙলৰ ছবিত ভোট দিব। অলৰেডি ৰাইজে সিদ্ধান্ত কৰিলে আৰু আপোনালোকৰ চেনেল যোগেদি মই সমূহ বাইপুখুৰী VCDCৰ অন্তৰ্গত আমাৰ ভোটাৰ ৰাইজসকলক মহিলাসকলক যাতে 9 তাৰিখে তেওঁলোকে স্বতঃস্ফূৰ্তভাৱে ভোটদান কৰে, ৰাতিপুৱাই ওলাই আহে। তো সেইখিনি মই আহ্বান কৰিলোঁ আৰু মই এটা কথা ইয়াতে ক'বলৈ বিচাৰিছোঁ, যিহেতু আমি মাত্ৰ 4-5 মাহৰ কাৰণে মন্ত্ৰিত্ব পাইছোঁ আৰু আমাৰ অসম চৰকাৰ তথা আমাৰ হাগ্ৰামা ছাৰৰ ওপৰত দৃঢ় বিশ্বাস আছে যে আমাৰ চৰণ বড়োক আকৌ মন্ত্ৰিত্ব দায়িত্ব দিব আৰু আমি সুদীৰ্ঘ 25 বছৰ পিছত আমি মাজবাট সমষ্টিয়ে আকৌ এবাৰ ভাল ডিপাৰ্টমেণ্ট লৈ আমাৰ চৰণ বড়োক মন্ত্ৰিত্ব পোৱাৰ বাবে আশা কৰিম। আৰু আমাৰ এটাই উদ্দেশ্য থাকিব যে অসমৰ ভিতৰতে আমাৰ এই মাজবাট অঞ্চলৰ যিটো আমাৰ 47 নং মাজবাট বিধানসভা সমষ্টিত আমি আটাইতকৈ বেছি ভোটেৰে আমি তেখেতসকলক জিকাম। আমি ৰেকৰ্ড মঞ্জিৰত এইবাৰ আমি জিকাম। আমি অন্ততঃ 1 লাখৰ বেছি ভোটৰ ব্যৱধানত আমি তেওঁলোকক জিকাম বুলি আমি এটা আশা কৰিছোঁ। যিহেতু দলবিলাক অলৰেডি আমি দেখিলোঁ, বিভিন্ন দল ইয়াতে UPPL হওক বা কংগ্ৰেছেই হওক অলৰেডি তেওঁলোকে ছাৰেণ্ডাৰ কৰিলে, তেওঁলোকৰ তেনেকৈ দেখা নাই আমি ছাৰেণ্ডাৰ কৰিলে। তো ৰাইজে এইবাৰ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। অহাকালি যিটো আপোনালোকে দেখিলে আমাৰ হাগ্ৰামা ছাৰৰ যিটো সভা 50,000 পৰা 60,000 মানুহ এই প্ৰতিকূল বতৰতো তেওঁলোকে শিলডোল ভাঙি আহিছে মাত্ৰ হাগ্ৰামা ছাৰৰ অলপ ভাষণ শুনিবৰ কাৰণে। গতিকে ৰাইজ আমাৰ লগত আছে আৰু ৰাইজে উন্নয়ন বিচাৰে, ৰাইজে কাম কাজ বিচাৰে। তো আৰু আমাৰ হাগ্ৰামা ছাৰৰ নেতৃত্বত আমাৰ চৰণ বড়োৰ নেতৃত্বত যিটো আমাৰ ৰাইজে তেখেতৰ মৰম বা ভালপোৱা এইটো কালি পুৰা অসমবাসীয়ে হয়তো আপোনালোকৰ মিডিয়াৰ যোগেদি দেখা পালে। গতিকে আমি 9 তাৰিখলৈ বাট চাই আছোঁ। আমাৰ সমূহ কৰ্মকৰ্তাই 9 তাৰিখলৈকে বাট চাই আছে, কাৰণ ভোটাৰ ৰাইজে অলৰেডি ডিচিশ্যন লৈ লৈছে আৰু তেওঁলোকে মাত্ৰ 9 তাৰিখে আমাক বহু সংখ্যক ভোট দি অন্ততঃ এটা অঞ্চলত আমাৰ 80 পৰা 90% আমাৰ ভোট যিখিনি পুলিং হ'ব, আমি 80 পৰা 90% আমি ভোট পাম। আমি আপোনাক এইটোৱে কথা দিলোঁ, আমি অন্ততঃ 1 লাখ মাৰ্জিনত আমি জিকিম। চাওক 100% কোৱাটোতো অসুবিধা, 100%টো কেতিয়াও সম্ভৱ নহয়, কিন্তু আমি বাইপুখুৰী প্ৰাইমাৰী হিচাপে মই যিটো আশাবাদী কমচে কম 80 পৰা 90% ভোট আমি পাম, যিখিনি আমাৰ অন্ততঃ প্ৰায় 5500 আমাৰ ভোটাৰ আছে। তো আশা কৰিম আজিৰ দিনত আমি যিখিনি পুলিং হ'ব তাৰ 80% ভোট আমি পাম।